কাঠি কৰি আছে আজি যিসকল ব্যৱসায় আছে ব্যৱসায়ৰ লগত আপোনাৰ মত বিনিময় কৰিছে তেখেতসকলক আধুনিক বিহুৰ দামোচা মাত্ৰ কেইটামান ঘণ্টা বাকী ওদালগুৰি টাউনত থকা আটাইবিলাক ব্যৱসায়ী আমাৰ যিখিনি প্ৰতিষ্ঠান আছে আৰু এই ব্যৱসায় প্ৰতিষ্ঠানৰ যিখিনি মানে মালিক বা দোকানী আৰু তেওঁলোকৰ যিখিনি কৰ্মচাৰী সকলোকে আমি বিহু আহি আছে যিহেতু এখন ফুলাম গামোচাৰে তেওঁলোকক আমি আদৰিছোঁ আৰু সকলোকে এটাই আহ্বান জনাইছোঁ যে আপোনালোকে এবাৰৰ কাৰণে যিহেতু মই ৰাজনীতিত নতুন তো এবাৰৰ কাৰণে আপোনালোকে ভোট দিয়ক আৰু আগন্তুক 9 তাৰিখত ট্ৰেক্টৰ ছবিত ভোটদান কৰি পেলাই বিপুল ভোটত যাতে মোক জয়যুক্ত কৰে এই আহ্বানেৰে সকলোকে মই লগ ধৰিছোঁ সাক্ষাৎ কৰিছোঁ আৰু এটাই কথা স্পষ্ট কৈছোঁ যে এটা মানুহ এটা পদ আছে ই আৰু দ্বিতীয়টো পদ মানে পোৱাটো কোনেও বিচৰা নাই তেওঁ যি পদত আছে তাতে থাকক ৰেৱন দৈমাৰী ডাঙৰীয়া এতিয়া ডেপুটি চিফ হৈ আছে ডেপুটি চিফতে থাকক কিন্তু চবৰ ৰাইজৰ মানুহে মুখে মুখে এতিয়া কথাটো ওলাইছে যে নতুন মানুহ এজন যুৱ প্ৰতিনিধিত্ব কৰা এজন মানুহ বিধানসভালৈ পঠাব লাগে আৰু সকলোকে মই আহ্বান জনাইছোঁ শেষবাৰৰ কাৰণে কিয়নো আমাৰ আৰু কেইঘণ্টামান পিছতে অহাকাইলৈ 4 বজাত আমাৰ চূড়ান্ত যিখিনি প্ৰচাৰ কাৰ্যসূচী এইটো সমাপ্ত হ'ব তো তাৰ আগে আগে মোৰ এইটোৱে আহ্বান যে যিখিনি জীৱনত সমাজৰ কাৰণে অঞ্চলৰ কাৰণে মই পৰিশ্ৰম কৰিলোঁ আৰু জাতিটো জনগোষ্ঠীৰ লগত থাকি পেলাই কাম কৰিলোঁ এই অভিজ্ঞতা ৰাইজৰ সেৱাত মই উৎসৰ্গা কৰিম সকলোৱে এটাই কথা ভাবিব লাগে যে এইজন মানুহক এবাৰ আমি বিধানসভালৈ পঠোৱাটো সকলোৰে দায়িত্ব এইজন মানুহক এবাৰ আমি চাম যে তেখেতে কি কৰিব বিচাৰিছে তেখেতৰ কি পৰিকল্পনা আছে কি মন আছে এই কথাটো ৰাইজে চোৱাটো উচিত আৰু পলিটিক্সৰ নামত পলিটিক্স কৰিব নালাগে ৰাইজে বিবেকত ভোট দিয়ক এবাৰ বিবেকটো শুনি এবাৰ ভোট দিয়ক যি দলতে নাথাকক কিয় কাৰণ ক্ষমতা আছে কালি নাই কিন্তু সমাজ জাতি আৰু অঞ্চল সদায় থাকিব এই সমাজ জাতি আৰু অঞ্চলৰ কাৰণে মই সদায় উৎসৰ্গা কৰি পেলাই কাম কৰি যাম এইখিনি কথাই কৈছোঁ আৰু দুগুণাই এটা মানুহৰ হাতত দুটা মানে পথ থকাটো ওদালগুৰিবাসী ৰাইজে কেতিয়াও বিচৰা নাই আৰু ইয়াৰ কাৰণে ৰাইজ এতিয়া স্পষ্ট এটা বাৰ্তা দিছে যে এইবাৰ ওদালগুৰিত নতুন মুখৰ এজন মানুহ ট্ৰেক্টৰ ছবিত জিকি যাব মই আহ্বান জনাইছোঁ দলৰ ঊৰ্ধত যাই পেলাই দল চাব নালাগে আপোনালোকে দলটো মোৰ থাকিবই দলৰ হৈ ভোট দিব কিন্তু দলৰ বাহিৰত যিখিনি আছে বা অন্যান্য দলত আছে আপোনালোকেও ভোটদান কৰক সেইটোৱে মোৰ আহ্বান চহৰৰ কাৰণে কি পৰিকল্পনা কাৰণ পানী খাব পৰা নাই আজি বছৰ ধৰি তিনিটাকৈ বহু কোটি টকীয়া ইয়াতে স্থাপন কৰা হৈছিলে পানীৰ ব্যৱস্থা কৰা হৈছে কিন্তু আজিলৈকে চহৰত পানী নাই ওদালগুৰি চহৰৰ কাৰণে বহুত এনেকুৱা বিশেষ প্লেনিং আছে ড্ৰেইনৰ ব্যৱস্থা যথেষ্ট এতিয়া ভাল কৰিব লগা আছে ইয়াত বানপানী নহয় কিন্তু বহুত বেছি বৰষুণ আহিলে ৰাস্তা ঘাট বা ড্ৰেইনখিনি ইৰ'শ্যন হৈ যায় এইটো শক্তিশালীভাৱে আমি বনাব লাগিব ইয়াত ষ্ট্ৰীট লাইটৰ সমস্যা পানীৰ সমস্যা জে মাছনি তাৰ আগত ৰেৱন দৈমাৰী নিজেই মন্ত্ৰী আছিল 10 বছৰ পানী যোগান মন্ত্ৰী 2টা টেংকি আছে কিন্তু পানী খুৱাব নোৱাৰিলে এইটো এটা বিফলতা তো এনেকুৱাকৈ ওদালগুৰি টাউনত আমাৰ অলিয়ে গলিয়ে ৰাইজৰ ৰাস্তা ঘাটৰ সমস্যা ড্ৰেইনৰ সমস্যা বিভিন্ন তেওঁলোকৰ খোৱা পানীৰ সমস্যা কাৰেণ্টৰ সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰাটো মোৰ কৰ্তব্য 6টা ৱাৰ্ডত শক্তিশালীভাৱে ৱাৰ্ড এনেকুৱা সুন্দৰকৈ নিৰ্মাণ কৰিম যাতে যিবিলাক আগশাৰীৰ টাউন আগশাৰীৰ যিবিলাক মিউনিচিপাল এৰিয়া তেনে পৰ্যায়ত আমি ওদালগুৰি এই জিলা হেডকোৱাৰ্টাৰটো নিৰ্মাণ কৰা আমাৰ দায়িত্ব কৰ্তব্য এইখিনি আমি কৰিম